আমি আমাৰ লক্ষ্যস্থানত উপস্থিত হৈছোহি। সেইপিনে গুপ্তেশ্বৰ দেৱালয় আছে, আমি সেইপিনে গৈ থাকিম। এয়া উদ্ধৱ, আমি আহি পালোনে? পালোহি দেই আমি ভিতৰলৈ গৈ পিনে দেখাম আপোনালোকক, মন্দিৰৰ ভিতৰলৈকে যাম। বলক আমি ভিতৰৰ পৰিৱেশটো পৰিদৰ্শন কৰোঁ। এয়া শ্ৰী শ্ৰী গুপ্তেশ্বৰ মন্দিৰৰ বাহিৰৰ পৰিৱেশ। এয়া পাহাৰত শ্ৰী শ্ৰী গণেশ মন্দিৰ, এয়া শ্ৰী শ্ৰী গুপ্তেশ্বৰ মন্দিৰ। আৰু ইয়াৰ ভিতৰত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, এয়া হৈছে সকলো এই মন্দিৰটো, অৰ্থাৎ শ্ৰী শ্ৰী গুপ্তেশ্বৰ মন্দিৰ। শিৱ ভক্তসকল ইয়াত সমাগম হৈছে, আপোনালোকে নিশ্চয় দেখিছে। এয়া গুপ্তেশ্বৰ দেৱালয়ৰ পৰিৱেশটো। বলক আমি অকণমান আৰু আগুৱাই যাওঁ। এয়া আপোনালোকে নিশ্চয় দেখিছে, এয়া হৈছে শিৱ মন্দিৰ, শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়। এই মন্দিৰটো চাৰিও দিশৰ পৰিৱেশটো দেখি বহুত বেছি ভাল লাগিছে। আৰু মই এতিয়া মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ ভোলানাথক আৰাধনা কৰিবলৈ। ইয়াতে আমি ভোট চাকি লগাবলৈ ওলাইছোঁ গুপ্তেশ্বৰ মন্দিৰত। এয়া চাওক, মন্দিৰৰ বাহিৰত অৰ্থাৎ মণিকূটৰ বাহিৰত এয়া ধূপ চাকি বন্তি লগোৱা শিৱ ভক্তসকলক নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে এওঁলোকক। এয়া চাওক, গুপ্তেশ্বৰ মন্দিৰত লালি নিচিঙা শাৰী পাতিছে। আহকচোন চাওঁ, এয়া লালি নিচিঙা শাৰী। এই মন্দিৰটো ঢেকীয়াজুলিৰ শিঙৰি পাহাৰত অৱস্থিত। এই মন্দিৰটো অৰ্থাৎ শ্ৰী শ্ৰী গুপ্তেশ্বৰ মন্দিৰটো অনুমানিক ৬ষ্ঠ বা ৭ম শতিকাত বান ৰজাই এই শিঙৰি পাহাৰতে ধ্যান কৰি শিৱৰ বৰ লাভ কৰিছিল। বৰদান দিয়াৰ পাছত শিৱ গুপ্ত হৈ যোৱাৰ বাবেই এই মন্দিৰ গুপ্তেশ্বৰ নামে বিখ্যাত। শিলত খোদিত এই মন্দিৰৰ উচ্চতা ৫০ ফুট, দীঘল ৪৬ ফুট, বহল ২৪ ফুট। এয়া আমি লাইনত আছোঁ এতিয়া ভিতৰত সেৱা জনাবৰ কাৰণে। মন্দিৰৰ ভিতৰত যাব ওলাইছোঁ, লাইনটো চাই লওক। এয়া আমি মন্দিৰৰ ভিতৰত এতিয়া প্ৰৱেশ কৰিবলৈ সময় পাইছোঁ, কাৰণ লাইনটো বহুত দীঘল আছিলে, সোমাব পৰাই নাছিলোঁ। এয়া চাওক, ভিতৰৰ পৰিৱেশটো আমি দেখাবলৈ যত্ন কৰিম। সঁচাকৈ এই মন্দিৰটোৰ ভিতৰত প্ৰৱেশ কৰাৰ পাছতেই মনটো বহুত বেছি পাতল পাতল যেন অনুভৱ হৈছে। মনটো খুবেই ভাল লাগিছে। আপোনালোকেও এই মন্দিৰটো দৰ্শন কৰি ভাল পাব বুলি আশা কৰিছোঁ। এয়া চাওক, ভক্তসকলে শিৱ ভোলানাথৰ নামত দিয়া ত্ৰিশূলবোৰ কেনেকৈ সজাই থোৱা হৈছে। এয়া চাওক, ইমান সুন্দৰকৈ ত্ৰিশূলবোৰ কেনেকৈ সজাই থৈছে। দেখিলে আচৰিত হ'ব। আহক, কি বস্তু চাই লওক, এনেকুৱা কি বস্তু আছে ইয়াত আচৰিত হ'বলগীয়া। এয়া চাওক ত্ৰিশূল, এই ইমানখিনি নহয় আৰু বেলেগতো আছে। এইবোৰ সকলো ত্ৰিশূল হয়, চাই লওক। এয়া আপোনাক দেখুৱাই আছোঁ, চাওক ত্ৰিশূল। ইয়াত হিচাপ কৰিব নোৱাৰিব চাগে, চাই লওক। গুপ্তেশ্বৰ মন্দিৰৰ চাৰিওদিশে অৰ্থাৎ ভিতৰৰ ভাগত এনেকৈ ত্ৰিশূলবোৰ দেখিবলৈ পোৱা গৈছে। এই ত্ৰিশূলবোৰ ক'ৰ পৰা আহিছে আপোনালোকৰ জানিবলৈ মন নাযায়নে? এই ত্ৰিশূলবোৰ ভক্তসকলে অৰ্থাৎ শিৱ ভক্তসকলে শিৱৰ নামত উচৰ্গা কৰিছে, অৰ্থাৎ তেওঁলোকে ভগৱানৰ নামত দান দিছে। মই বহুত ওপৰত আহিলোঁ, সিহঁতে আহিব পৰা নাই, বহুত ভাগৰ লাগিছে। এতিয়া বহি ল'লোঁ মই। এয়া চাওক, এইখিনি বগাই আহিলোঁ, এইটো তলত থাকি গ'ল। ভাগৰ লাগিছে, উঠিব পৰা নাই ইহঁতে, মই উঠিলোঁ কিবা কয়, খুব ভাল লাগিছে। এই শিঙৰি পাহাৰত কিছুমান লোকক উঠি পিনে এনেদৰে নাম লিখা দেখি আমিও নামটো লিখি থৈ আহিলোঁ, মোৰ ভাগিনজনী আৰু মই। এই পাহাৰখনত উঠি বহুত বেছি ভাল লাগিলে। আৰু এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। আৰু আজি এই ভিডিঅ'টো
ইয়াতেই সামৰণি জনালোঁ। আৰু এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। তাৰ বাবে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। এতিয়া বাই বাই।